নমস্কাৰ কমৰেক্সুডুং মোৰ হেজে হেক্স ৱাই জেড ইউটিউব চেনেলটোলৈ হাজিৰ ভিডিঅ'টো নিশ্চয় চাগে আপোনালোকে টাবনেলটোক চাই অপেন কৰিছে আৰু হাজিৰ ভিডিঅ'টো বহুতৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যিহেতু হাজিৰ ভিডিঅ'টো টকা পইচা বা বেংক ট্ৰেঞ্জেকশ্যনৰ লগত ৰিলেটেড চ' কোনো ভিডিঅ'ত স্কিপ নকৰাকৈ আপোনালোকে এইটো যে লাষ্টলৈকে চাব। যোৱা 10 অক্টোবৰ তাৰিখে মই গোগামুখত মেলা চাব গৈছিলোঁ আৰু মেলা চাব যাওঁতে মোৰ হাতত কেছ পইচা নাছিলে। যিহেতু মেলা চাব গৈছোঁ আৰু মেলা য'ত পাতিছে তাত মানুহ গেডাৰিং হ'ব আৰু নেট বেংকিং কৰিব নোৱাৰিব বুলি মই আগতীয়াকৈ গম পাইছিলোঁ। সেয়ে মই ATMৰ পৰা পইচা উলিয়াব গ'লোঁ আৰু এখন ATMত সোমাই গৈছিলোঁ আৰু ATMত দেখিলোঁ যে ATMত পইচা নাই আৰু ATMৰ কিনাৰতে য'ত ATM আছে তাৰ লেফ্ট ছাইডতে এখন CSP বেংক খুলি আছিল আৰু CSP বেংকত সোমাই গৈছিলোঁ আৰু মই 1000 মান পইচা উইথড্ৰ কৰিবলৈ কৈছিলোঁ আৰু এই CSP বেংকত বহি থকা মানুহজনে মোৰ ATMটো বিচাৰিছিল আৰু মই ATMটো দি দিছিলোঁ আৰু ATMটো দিয়াৰ পিছত মোক ছিক্ৰেট নাম্বাৰ সুধিলে মই ক'লোঁ, কিন্তু এইজন মানুহে য'ত বেংকত বহি আছিলে কিন্তু মোৰ পইচাটো উইথড্ৰ নকৰি মোৰ বেলেঞ্চটো চেক কৰিলে। তাৰপিছত মই সুধিলোঁ কিয় পইচা ইমান সময় লাগিছে, পইচা ওলোৱা নাই যে। তেতিয়া মানুহজনে কৈছে মই বেলেঞ্চখিনি চেক কৰি লৈছোঁ। মই তেতিয়া ক'লোঁ বেলেঞ্চ চেক কৰিব নালাগে, মোৰ অলৰেডি মোৰ পইচা আছে। তেতিয়া মানুহজনে কি কৰিলে, বেলেঞ্চ যে চেক কৰিছে একচুৱেলি বেলেঞ্চ চেক কৰা নাছিলে, মোৰ মোৰ একাউণ্টৰ পৰা 1000 উইথড্ৰ কৰিছে। তাৰপিছতে মই আকৌ মোক সুধিলে ছিক্ৰেট নাম্বাৰ সোধাৰ পিছত মই আকৌ ক'লোঁ, আকৌ কোৱাৰ পিছত ই আকৌ একবাৰ মাৰিলে, কিন্তু নেক্সট বাৰ যেতিয়া পইচা মাৰিছে এইটো মেছেজ মোৰলৈ নাহিলে, অনলি এটা মেছেজে মোৰ মোবাইলত আহিলে। মই চেক কৰিলোঁ 1000 উলিয়াইছে বুলি। তাৰপিছতে মই গ'লোঁ, তাৰপিছত গুচি গ'লোঁগৈ, মেলা চালোঁ আৰু পিছদিনাখন মই পইচা পঠিয়াব লাগে মানুহ এজনলৈ। তাৰপিছত মই পইচা মাৰিছোঁ, মোৰ গুগল পে'ত দেখাইছে বেলেঞ্চ নাই বুলি। মই আচৰিত, পইচাটো মোৰ সিমান আছিলে ক'ত গ'ল। তাৰপিছতে মই দেখিলোঁ গুগল পে' ট্ৰেঞ্জেকশ্যনত চাইছোঁ নাই, যিহেতু ATMত ট্ৰেঞ্জেকশ্যন কৰা পইচা পাতি কিয় নোলায় গুগল পে'ত বা জিপে'ত নোলায়। আৰু দেখিলোঁ বেংক ট্ৰেঞ্জেকশ্যনটো চোৱাৰ পিছত দেখিলোঁ যে ATMৰ পৰা 1000কে দুবাৰ উইথড্ৰ কৰিছে, অৰ্থাৎ 10 অক্টোবৰ দিনাখনে দুবাৰ উইথড্ৰ কৰা আছে। তাত 10 অক্টোবৰ দিনাখনে মোৰ পৰা সি 1000 দুবাৰ উইথড্ৰ কৰিলে, মোক 1000 দিলে আৰু সি 1000 ৰাখি থৈ দিলে। মই ভাবিলোঁ একবাৰে মেছেজ সোমাইছে, মই নাচালোঁ। তাৰপিছত এনেকৈ কৰাৰ পিছত দেখিলোঁ গোটেইখিনি বেংক ট্ৰেঞ্জেকশ্যন চোৱাৰ পিছত দেখিলোঁ যে ইয়ে পইচাটো মাৰি দিলে মোৰ একাউণ্টৰ পৰা 1000 আৰু তাৰ পৰা মই গোটেই বেংক ট্ৰেঞ্জেকশ্যন উলিয়াই লৈ পেলাই মই পিছবেলাকে গৈছোঁ। যোৱাৰ পিছত মই সুধিছোঁ মোৰ বেলেঞ্চটো মই এদিনা বেলেঞ্চ চেক কৰিব কৈছিলোঁ, বেলেঞ্চ উলিয়াব ক'লোঁ, কিন্তু আপুনি বেলেঞ্চ চেক কৰিছিলে, আপুনি দুবাৰ মাৰিলে, মোৰ পইচাটো ৰিটাৰ্ণ দিয়ক বুলি ক'লোঁ। যোৱাৰ পিছত কি কৰিছে, পইচা গ'ল, অকণমান এসপ্তাহমান ৰখি দিয়ক আপোনাৰ একাউণ্টত সোমাব। মই তেতিয়া কৈছোঁ মই 1000 পইচাৰ কাৰণে অহা নাই, মোৰ পইচা কিয় এনেকৈ মাৰিব, মোৰ পৰা 1000 মাৰিছে, যদি 100 জনৰ পৰা 1000কে মাৰে কিমান টকা হয়। চ' এনেকেই মাৰি আছে এই বেংকত, CSP বেংকত থকা মানুহজন। চ' মই সুধিলোঁ ডাইৰেক্ট, মই কৈছোঁ যদি আপুনি পইচা ৰিটাৰ্ণ দিবনে নিদিয়ে, যদি পইচা ৰিটাৰ্ণ নিদিয়ে মই বেলেগ চিন্তা কৰিম। তেতিয়া মানুহজনে আবুল তাবুল বকিছে, ৰঙা কোলা হৈ পৰিছে আৰু কি কৰিছে গম পায়নে, য'ত আমাক পইচা দিয়াৰ পিছত যে এই CSP বেংকবিলাকৰ চহী এটা কৰিব দিয়ে, তাতে 5x2 মাৰিব লাগে, কিন্তু ই মাৰি থৈছে 5x4, মানে 500 টকীয়া 4খন ওলাইছে বুলি মাৰি থৈছে, কিন্তু মই ভালকৈ নাচালোঁ, চহী কৰি দিলোঁ। তাৰপিছতে মই কৈছোঁ, মই জোৰ কৰিছোঁ যদি পইচা আপুনি ৰিটাৰ্ণ নিদিয়ে মই বেলেগ চিন্তা কৰিম, মই মেইন ব্ৰাঞ্চত গৈ কথা পাতিম আৰু এনকুৱাৰী কৰিব দিম বুলি মই অলপমান ধমকি দি দিলোঁ। ধমকি দিয়াৰ পিছত কি কৰিলে, অকণমান আপুনি ৰখি দিয়ক মই ছিষ্টেমটো চাইছোঁ বুলি এনেই লেপটপটোক চাই ইপাল ইপাল কৰিছে, লাজ কৰিছে। মানুহৰ আগতে মই কৈছোঁ তেনেকৈ মানুহ গাদ্দাৰ কৰিছোঁ এনেকৈ। তাৰপিছত অকণমান কোৱাৰ পিছতে সেনেকৈ কৰিলে, এনেকৈ হৈছে, ভুলতে হ'ল, শামুক হ'ল, কথা পাতি আছিলোঁ যে চৰি কৈছে, কেতিয়াবা সেনেকুৱা হয় বুলি। মই কৈছোঁ কেতিয়াবা সেনেকুৱা হ'বলগীয়া একো কথা নাই, যিহেতু পইচাৰ লগত জড়িত বিষয়, পইচাৰ লগত ধেমালি নহয়। যদি মোৰ পৰা 1000 মাৰিছে, কাৰোবাৰ পৰাও যদি দুখীয়া একেবাৰে চলিব হাজিৰা কৰা মানুহৰ পৰা 1000 মাৰি দিয়া হ'লে হাত কিমান বিষালেহেঁতেন। এইকাৰণে মই কৈছোঁ যে নেক্সট টাইম যাতে সি
কাৰো পৰা পইচা মাৰিব নোৱাৰে। তাত নাই কমে 50-60জনমান মানুহ লাইনত আছিলে। মই চবকে শুনাই কৈ দিছোঁ সেনেকৈ বুলি, যাতে তাত ট্ৰেঞ্জেকশ্যন কৰা মানুহখিনিয়ে সাৱধানতা অৱলম্বন কৰে ইন ফিউচাৰ। আৰু সেইখিনি কৰাৰ পিছত মোক পইচাখিনি ৰিটাৰ্ণ দিলে। যদি মই পইচাখিনি ৰিটাৰ্ণ নিদিলোহেঁতেন, বেংক ট্ৰেঞ্জেকশ্যনটো চাই পেলাই কি কৰিলেহেঁতেন, বেংক ট্ৰেঞ্জেকশ্যনটো উলিয়াই জেৰক্স কৰি পেলাই মই পুলিচত কেছ দি দিম বুলি মই একদম চেণ্টিমেণ্টত গৈছিলোঁ। কিন্তু যেতিয়া সি মানুহজনে চৰি খুজিলে, মই এনেকৈ ভুল হ'ল, এতিয়া নকৰিব, এনেকৈ কৰাৰ কাৰণে ৰেহাই দিলোঁ। আৰু কৈ থৈ আহিছোঁ, নেক্সট টাইম কাৰো মোৰ লগত বুলি নহয়, কাৰোৰ লগত পইচা ট্ৰেঞ্জেকশ্যনৰ লগত এনেকৈ গাদ্দাৰ কৰি পেলাই পইচা কাটিব নোৱাৰিব। হঠাৎ আজিকালি কি হয়, প্ৰায়বিলাক CSP বেংকবিলাকৰ ATM বিচাৰে, ATM বিচৰাৰ পিছত চিক্ৰেট নাম্বাৰ মাৰে, দুবাৰমান মাৰে, তেতিয়া ক'ব ছিষ্টেম বেয়া, আমুক বেয়া বুলি। তেনেকৈ পইচাটো কাটি যায় আৰু আপোনাৰ একাউণ্টত পৰা পইচাটো উইথড্ৰ হৈ যায়। কিন্তু ইহঁত কি কৈ দিয়ে, ছিষ্টেমটো হোৱাৰ কাৰণে কাটিছে, আপোনাৰ বেংকত একাউণ্টত আকৌ পইচাখিনি সোমাব। এইবোৰ চব মিছা কথা, সেইবোৰ বুৰ্বক বনাই আছে আমাৰ মানুহক। এনেকৈ ইহঁতে বহুতজনৰ পৰা লুটি আছে। চ' আপোনালোকে যদি CSP বেংকত যদি এনেকুৱাকৈ পইচা উলিয়াব যায়, তেন্তে ATM দিব, কিন্তু পইচা উলিওৱাৰ লগে লগে একাউণ্টটো চেক কৰিব, মোবাইলটো মেছেজ আহিছে নাই, আৰু টোটেল পইচা চেক কৰিব, কিমান আছিলে চাই ল'ব, কিমান আছিলে চাই লোৱাৰ পিছতে ইহঁতক পইচা উইথড্ৰ কৰিব দিব। নহ'লে আপোনাৰ কি হ'ব, মোৰ লগত যেনেধৰণৰ কণ্ডিশ্যন হৈছে আপোনালোকৰ লগতো এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে। যদি আৰু এনেকুৱা মানুহ লগ পায়, তেন্তে ডাইৰেক্ট কেছ দি দিব লাগে, যাতে নেক্সট টাইম সি কৰিব নোৱাৰে। কাৰণ আমাৰ নিচিনা মানুহৰ পৰা ইহঁত মাৰি মাৰি CSP বেংক সৰু এটা বেংক খুলি পেলাই কি হৈ যায়, ধনী হৈ যায়। মই সকলোকে কোৱা নাই, যিসকলে এনেকুৱা গাদ্দাৰ কৰে, বহুতৰ মাৰে।